ৰাম মন্দিৰ স্থাপিতৰ কাৰণে এইচএজত চাওক কি ধৰণে পালন কৰা হৈছে। নমস্কাৰ বন্ধুসকল, এইটো কোনো দিৱালী হোৱা নাই বা কোনো পূজা হোৱা নাই। অযোধ্যাত যি ৰাম মন্দিৰ প্ৰতিষ্ঠা আজি কমপ্লিট হ'ল, তাৰ কাৰণে এইটো উদযাপন কৰা হৈছে, মানে একদম এটা বেলেগ পৰ্ব এটা হৈছে। ঠিক আছে, তো ভিডিঅ'টো কমপ্লিট চাই থাকক। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ডিব্ৰুগড়বাসী ৰাইজক কি ধৰণে কেনেকে মানে এই দিনটো মানে পালন কৰিছে তাকে দেখাবৰ কাৰণে গৈ আছো। প্ৰতিটো জেগা প্ৰতিটো মানে দৃশ্য দেখা মই আপোনালোকৰ চেষ্টা কৰিম। আৰু জয় শ্ৰীৰাম মোৰ কমেণ্টত লিখি পিনে চেনেলটো ছাবস্ক্ৰাইব কৰিলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, মজা লাগি যাব আপোনালোকৰ। ঠিক আছে, এইটো 4টা বজাৰ দৃশ্য ডিব্ৰুগড় চহৰত আপোনাৰ ষ্টেচন ৰোডত। চাওক কি ধৰণে উখল মাখল কৰি পিনে ৰাম মন্দিৰ স্থাপিত তেখেতসকলে একদম এটা উৎসৱ পালন কৰিছে। চাওক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ডিব্ৰুগড় চহৰখনো কিদৰে ৰাম মন্দিৰ স্থাপিত যি হৈছে আজি তাৰে উৎসৱ পালন কৰিছে তাৰে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক আজি ভিৰ চাওক। এইটো জেগা হ'লে আপোনাৰ ডিব্ৰুগড় ষ্টেচন ৰোডৰ ওচৰত ইমানে জোৰ গান বাজি আছে। ৰাম মন্দিৰ স্থাপিতৰ কাৰণে ডিব্ৰুগড়ত যি পূজা অৰ্চনা আৰম্ভ হৈছে তাৰে মই কিছুমান দৃশ্য আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ। এই ডিব্ৰুগড়ৰ আমলাপট্টি হনুমান মন্দিৰৰ আপোনালোকৰ দৃশ্য হয়। দেখিছে আপোনালোকে কিমান ভিৰ আজিৰ দিনত। ঠিক আছে, এয়ে কোনো হনুমান জয়ন্তী বা বেলেগ পূজা নহয়। আজিৰ দিনত এই ৰাম মন্দিৰ স্থাপিত হোৱাৰ কাৰণে তেখেতসকলে ৰামৰ পূজা কৰিছে। দেখিছে একদম ফটো মানুহৰ ভিৰ চাওক। আজি মানুহৰ ভিৰ চাওক একদম। মই আজি গোটেই ডিব্ৰুগড়ৰ একদম যিমান পাৰোঁ সকলোবোৰ আপোনালোকৰ দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিম। বলক আমি অলপ বেলেগ দৃশ্য চামগৈ। ডিব্ৰুগড়ৰ আমলাপট্টি মন্দিৰৰ বাহিৰৰ দৃশ্য দেখিছে আপোনালোকে। এয়া হৈ গ'ল ডিব্ৰুগড়ৰ সোণাৰীপট্টিৰ ৰাস্তা। দেখিছে দোকান বজাৰ আজি মোটামুটি বহুত দোকান বন্ধই আৰু ৰাস্তাটো চাওক কি ধুনীয়া লাগিছে। কি ধৰণে উৎসৱ পাতিছে এবাৰ মই আপোনালোকক দেখাই আছো। দেখিছে সোণাৰীপট্টিৰ ওচৰত, ডিব্ৰুগড় সোণাৰীপট্টিৰ ওচৰত দেখাই আছো আপোনালোকক। চাওক আজি গোটেই দোকান বজাৰ সকলো দোকান বজাৰ বন্ধ ৰাখিছে মানুহে। এইখিনি ডিব্ৰুগড় কেটলান মাৰ্কেটলৈ যোৱা ৰাস্তাটো ওচৰত দেখাই আছো মই আপোনালোকক। দেখিছে সকলো মানুহে আজি একদম ৰাম মন্দিৰ স্থাপিত হৈছে যিহেতু তাৰ কাৰণে চিধাকৈ তাৰ কাৰণে সকলো দোকান বজাৰ বন্ধ আজি ডিব্ৰুগড়ত। আৰু ডিব্ৰুগড়ৰ সকলোবোৰ পৰিস্থিতি দেখাম মই কেনেকুৱা ধৰণৰ কি ধৰণে তেখেতসকলে আজি উদযাপন কৰিছে। বঢ়িয়া, ৰখাচোন অকণমান। চাওক আৰু ডিব্ৰুগড়ত সৰু সৰু এনেকুৱা ৰেলীবোৰ গৈ আছে। ডাঙৰ ডাঙৰ ৰেলীবোৰ মই আপোনালোকক দেখাই আছো। জয় শ্ৰীৰাম। এইটো ডিব্ৰুগড় মাৰৈপট্টি দৃশ্য দেখাই আছো। এখন এনেকুৱা দোকান নাই য'ত আপোনালোকৰ পতাকা লগোৱা নাই ৰাম মন্দিৰ স্থাপিত হোৱাৰ কাৰণে। দেখিছে আপোনালোকে ইয়াত পেণ্ডেল পাতি দিছে। বাও যাওঁ মই লৈছো আপোনাৰ ভিতৰলৈ। এইটো মাৰৈপট্টিত আছো মই। মাৰৈপট্টি দেখিছে আপোনালোকে একদম দুৰ্গা পূজা নিচিনাকে একদম ৰাম মন্দিৰৰ স্থাপিতৰ কাৰণে একদম পেণ্ডেল পাতি বেলেগ ধৰণে তাতে উদযাপন মানে কৰিছে। বলক আৰু এয়া হৈ গ'ল মাৰৈপট্টি দৃশ্য। মাৰৈপট্টিত মই আপোনালোকক দেখাই আছো। মাৰৈপট্টিত ৰাম মন্দিৰ স্থাপিতৰ কাৰণে যি পূজাৰ মানে আৰাধনা চলিছে তাত এটা সৰুকে পেণ্ডেল পাতি পিনে চলিছে। দেখিছে আপোনালোকে। অকণমান আগলৈ যাবলৈ চেষ্টা কৰোঁ। দেখিছে আপোনালোকে। वस्त्रो पंचामृत स्नानम पंचामृत स्नानम शुद्ध स्नानम वस्त्रो वस्त्रम वस्त्रांति। আৰু এয়া ডিব্ৰুগড় এইচএজৰ দৃশ্য চাওক আপোনালোকক দেখাইছো। কেনেকুৱা মজা লাগিছে চাওক আপোনালোকে। বঢ়িয়া। ৰাতি দৃশ্যটো আৰু ভাল লাগিব। ৰাতি সকলোৱে এক জেগাত চাকি বন্তি জ্বলাব আৰু ৰাতি দৃশ্য দেখাম মই আপোনালোকক। ঠিক আছে, আৰু এতিয়া দিনতে চাওক কেনেকুৱা হৈছে এবাৰ ভালকে আপোনালোকক দেখাইছো। ৰাম মন্দিৰ স্থাপিতৰ কাৰণে যি মানে আজি 22 জানুৱাৰী হয়, আজিৰ দিনতেই ৰাম মন্দিৰ স্থাপিত আজি একদম অপেনিং হৈছে। আৰু তাৰ কাৰণে সমগ্ৰ ভাৰতবাসীৰ লগতে আমাৰ ডিব্ৰুগড়বাসী ৰাইজেও ইয়াৰ অলপ হেৰি কৰিছে, দেখাইছো আপোনালোকক। আজি দোকান বজাৰ সকলোবোৰ মোটামুটি বন্ধে, কিন্তু তাৰ মাজতে দেখাই আছো। আৰু ৰাম মন্দিৰ স্থাপিতৰ কাৰণে এইচএজত চাওক কি ধৰণে পালন কৰা হৈছে। দেখিছে
মানুহৰ ভিৰ চাওক ৰাতিপুৱা 10টা বজাৰ ৰাতিপুৱা 11টা বজাৰ দৃশ্য দেখাইছো মই আপোনালোকক Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. ताली बजाइए ताली Rama Rama Hare Hare Krishna Hare Krishna 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 Hare 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 Rama Hare Rama 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 Hare Hare হৈছে ডিব্ৰুগড়ৰ ঝালুকপাৰা ৰাস্তাৰ ভিতৰত সোমাই গৈছো মই আপোনালোকক দেখাই আছো এতিয়া দুপৰীয়াটো প্ৰথমে দেখাই লৈছো তাৰ পিছত ৰাতিখিনি মই শ্বুট কৰি আছো ঠিক আছে ৰাম মন্দিৰ স্থাপিতৰ কাৰণে হৈছে কোনো এটো বেলেগ পহাৰি হোৱা নাই সকলো ডিব্ৰুগড়বাসী ৰাইজে কি ধৰণে একদম ফুটি কৰিছে ৰাম মন্দিৰৰ কাৰণে দেখাই আছো ইয়াতো ৰাতি হ'বলগীয়া অনুষ্ঠান আপোনালোক দেখাম মই ধুনীয়াকে দেখিছে মেইন ৰাতিয়ে মজাটো আহিব বুজিছা ডিব্ৰুগড়ৰ আপোনালোকৰ ব্ৰিজৰ ওচৰৰ দৃশ্য দেখিছে ডিব্ৰুগড় HAZত সোমাইছো HAZটো দেখাই ভাল লাগিছে মজা ডিব্ৰুগড় HAZত দেখিছে ৰাতি আৰু মজা লাগিব ৰাতি দৃশ্য আপোনালোক দেখাই আছো দি আছে দেখিছে নাম লিখাব লাগে আৰু আজি ৰাম মন্দিৰ স্থাপিতৰ কাৰণে মই এখন লৈছো ভাগৱত গীতা অসমীয়াৰ ভাৰ্জনত লৈছো ঠিক আছে সো ইয়াতে আপোনালোকে দেখিছে HAZত বুলুদা राहुल भुइया हाँ देखिए 9101 SMS में गीता एंट्री कर लिया थैंक यू सो मच फ्री भागवत गीता डिस्ट्रीब्यूशन हो आपलोके देखिसे याते इनाफाले खिचिरी चली আছে এফালে राम मंदिर স্থাপিতৰ কাৰণে देखिसे भागवत गीतार फ्री डिस्ट्रीब्यूशन हो देखिए आपलोके और सभी लोगों को धन्यवाद ज्ञापन करते हैं याते आपलोके फ्री डिस्ट्रीब्यूशन हो डिब्रुगढ़ HAZৰ দৃশ্য দেখাই আছো মই আপোনালোকক आज का इस शुभ अवसर पर কালিবাৰী দৃশ্য ন কালিবাৰী দৃশ্য আপোনালোকে দেখাই আছো সক কি দৰে মানে ৰাম মন্দিৰ প্ৰতিষ্ঠানৰ কাৰণে যি আপোনালোকৰ ডিব্ৰুগড় জিলাত দেখাই আছো মই আপোনালোকক কি ধুনীয়াকে সমগ্ৰ ভাৰতবাসীৰ লগতে ডিব্ৰুগড়বাসীৰ ৰাইজৰ দেখাই আছো যে কেনেকৈ চাকি বন্তি জ্বলোৱা হৈছে এটো আমাৰ ডিব্ৰুগড় শিৱ মন্দিৰ দেখিছে আপোনালোকে গোটেই ৰাস্তাত চাওক অকল শিৱ মন্দিৰ বুলিয়ে নহয় গোটেই ৰাস্তাত চাকি বন্তি জ্বলোৱা হৈছে আগলৈ গৈ আছো বলক আমি দেখাম গোটেই ডিব্ৰুগড়খন কেনেকুৱা লাগিছে আজি বলক ডিব্ৰুগড় চহৰখন দেখাইছো চাওক কেনেকুৱা লাগিছে আপুনি ক'ব নিজে ও আপোনালোকক মই কৈ আছিলো যে ইভিনিং সময়ত আপোনালোকৰ ৰাম মন্দিৰ স্থাপিতৰ কাৰণে HAZটো দেখাম ডিব্ৰুগড় HAZটো আপোনাক দেখাবলৈ কাৰণে গৈ আছে কেনেকুৱা লাগিছে কক এইটো হৈ গ'ল HAZ ডিব্ৰুগড় HAZত আছো মই বৰ্তমান কোনো দিৱালীতকে কম হোৱা নাই মানে একদম প্ৰতিটো ৰাস্তা প্ৰতিটো জেগাত আপোনালোকৰ চাকি বন্তি জ্বলিছে কেনেকুৱা লাগিছে কক আপোনালোকে লাইট চাওক মানে কি কম মজা লাগিছে আজি কিবা এটা বেলেগ উৎসৱ হৈছে সকলোৱে একদম ফুটি 500 বছৰ ওয়েট কৰাৰ পাছত আজি ৰাম মন্দিৰ মানে কমপ্লিট হল ঠিক আছে গোটেই হিষ্ট্ৰী আপোনালোকে সকলোৱে গম পায় কিনো কম
আৰু দেখিছে কি ধুনীয়াকে মানুহে একদম মানে এইটো একদম উৎসৱ পালন কৰিছে চাওক উৎসৱ পালন কৰিছে আৰু এইফালে খিচিৰি দি আছে কি দিছে পুৰি চব্জি পুৰি চব্জি দি আছে এইফালে দেখাই আছো মই আপোনালোকক চাওক কেনেকুৱা লাগিছে ক'ব বা মানে আজি মানে এইটো ইমান ডাঙৰ উৎসৱ মানে সকলো মানুহ ওলাই আহিছে চাওক দেখিছে আপোনালোকে আৰু এতিয়া মই মাৰুৱাৰ পাতি ফালে অকমান গৈ আছো বলক তাৰ দৃশ্য দেখাবলৈ কাৰণে কেনেকুৱা লাগে ৰাতি এনেকুৱা ভাল লাগিছে চাওক মানুহ চাওক কেনেকে ওলাই আহিছে মানুহ হৈ গ'ল ডিব্ৰুগড় মাৰুৱাৰপতি ওচৰত আছো HAZ আছো মাৰুৱাৰপতি পাম আৰু ভালকে চোৱাবি কেনেকুৱা লাগিছে কওক কেমন লাগে ডিব্ৰুগড় চহৰ চাওক দিনত দেখালো এতিয়া ৰাতি পৰিস্থিতি চাওক কেনেকুৱা হৈ আছে ৰাতি চাওক কেনেকুৱা মজা লাগিছে আপোনালোকে লাইভ আহিব লাগিছিলে ভিডিঅ' হয় আৰু কিন্তু মানে মই একদম আছো নহয় কেনেকুৱা লাগিছে মানে মই কি ক'ম আৰু চাওক একদম দুলহনীয়া নিচিনা সজাই দিছে গোটেই চিটিখন গোটেই চহৰখন ডিব্ৰুগড় চহৰখন হৈ গ'ল ডিব্ৰুগড়বাসী ৰাইজে যি অযোধ্যাৰ কাৰণে ৰাম মন্দিৰ স্থাপিত হৈছে তাৰ কাৰণে কেনেকে ফূৰ্তি কৰিছে আপোনালোকে চাওক চাওক ডিব্ৰুগড়ৰ পৰা কৈ আছো মই ডিব্ৰুগড়বাসী ৰাইজে কেনেকে ফূৰ্তি কৰিছে চাওক কি ধৰণে কীৰ্তি হৈছে চাই লওক আপোনালোকে দেখিছে আপোনালোকে কেনেকে উদযাপন কৰিছে কোনো দিৱালী হোৱা নাই কোনো বেলেগ পূজা হোৱা নাই ৰাম মন্দিৰৰ কাৰণে হৈছে এয়া বহুতে 500 বছৰৰ ৰখি থকা মানে ধৈৰ্যৰ পাছত আজি ফাইনেলি ৰাম মন্দিৰ স্থাপিত হল অপেনিং হল তাৰ কাৰণে কি ধৰণে মানুহে এসব মজা মজা ডিব্ৰুগড়বাসীৰ লগতে মোৰ জন্মস্থান অমৰাগুৰি গাঁও আৰু এই গাঁওখনটো আজি বহুতে ধুনীয়াকৈ একদম চাকি বন্তি জ্বলাইছে আৰু গোটেই অকণমান গাঁওখনৰ ঝলক এটা দেখাই দিছোঁ মই আপোনালোকক কেনেকুৱা লাগিছে ক'ব ঠিক আছে বলক অকণমান আমাৰ নিজৰ গাঁওখনৰ পদূলিটো দেখাই দিওঁ যে কেনেকুৱা লাগিছে আৰু কেনেকৈ আমাৰ গাঁওখনটো চাকি জ্বলাইছে গোটেই সেইখিনিৰ মাজতে আমাৰ গাঁওখন এবাৰ দেখাই দিছোঁ ঠিক আছে তো কি ধৰণে চাকি জ্বলোৱা হৈছে গোটেই গাঁওখনটো এখন আমাৰ গাঁও মজা লাগিছে ৰাইজৰ মাজতে আমাৰো অকণমান মই গাঁৱৰ পৰিৱেশটো দেখাই দিওঁ আমাৰ গাঁৱৰ পৰিৱেশ হৈছে আৰু এইফালে আমাৰ গোটেই চাকি জ্বলোৱা হৈছে নামঘৰৰ ৰাস্তাটো ঠিক আছে ৰাস্তা আমাৰ গাঁৱৰ ৰাস্তাতে চাকি জ্বলোৱা হৈছে এই ৱাৰ্ড কমিশনাৰ আছে আমাৰ ওচৰত শ্ৰৱণ কুমাৰ দাস আৰু অকণমান আগলৈ দেখাই দিছোঁ মই এয়া গ'ল ডিব্ৰুগড় অমৰাগুৰি গাঁও মোৰ জন্মস্থানৰ অকণমান পদূলিটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কি ধুনীয়াকৈ আমাৰ ইয়াতো একদম চাকি বন্তি জ্বলাই পিনে গাঁও উজ্জ্বল কৰি তুলিছে ঠিক আছে জয় শ্ৰীৰাম সো গাইজ ডিব্ৰুগড়বাসীয়ে কেনেকৈ ৰাম মন্দিৰৰ স্থাপিতৰ কাৰণে আজি যি অপেনিং হ'ল তাৰ কাৰণে কি ধৰণে ডিব্ৰুগড়বাসীয়ে আমাৰ উৎসৱ পালন কৰিলে সকলোবোৰ দেখালোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কমেণ্ট বক্সত জয় শ্ৰীৰাম লিখি পিনে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ' মই আপোনালোকৰ আগলৈ আনি থাকিব পাৰোঁ ঠিক আছে তো জয় শ্ৰীৰাম